মোৱা মাছকেইটা দেখিছেনে বাৰু? এইকেইটা আজি চেপাত লাগিছিল, বৰ ধুনীয়া ধুনীয়া, পূৰা সতেজ হৈ আছে। আৰু এইকেইটা টেঙাৰ লগত চৰচৰি খোৱাহে কথা আৰু, নহয় জানো? এফালে এইকেইটা মই পাতত দিম। আৰু এই কাৱৈ মাছ, এইবিলাক পুঠি মাছবিলাক ফ্ৰাই কৰিম। আজি ভাত সাজ সৰু মাছেৰে খাম। আৰু মই পাতত দিবৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এনেকৈ মোৱা মাছ পাতত দি খাই বৰ সোৱাদ লাগে, নহয়নে বাৰু? মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। মই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। ইয়াতে মই এতিয়া মান ধনিয়া পাত, আদা পাত আৰু ধান জলকীয়া দিম। এতিয়া মই নিমখ হালধি আৰু কেঁচা মিঠাতেল অকণমান দিম। এতিয়া মই ধুনীয়াকৈ সানি কৰি ল'ম। এইকেইটা টেঙা চৰচৰি বনাবৰ কাৰণে ৰাখিছোঁ। মই ধুনীয়াকৈ এতিয়া বান্ধি ল'ম। জুই আঙঠা কৰি ৰাখিছোঁ। ৰেডি হৈ গ'ল। এয়া মই আঙঠা জুই দেখিছেনে কিমান ধুনীয়াকৈ জ্বলি আছে। ইয়াতে মই এতিয়া আধা ঘণ্টামান সিজিব দিম। এয়া মোৰ মাছ ৰেডি হৈ গ'ল।